মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ লগত তোমালোকৰ অসমীয়াৰ পাঠটিৰ অসম আমাৰ ৰূপহী নামৰ কবিতাটিৰ যিবোৰ প্ৰশ্ন আছে সেইসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকে আটাই মোৰ সৈতে চাই যাবা। ক নম্বৰ প্ৰশ্নটি কি আছে আমাৰ? ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে বা কাক মাতিছে? উত্তৰ হৈছে ডক্টৰ ভূপেন হাজৰিকাই আই বুলি অসম দেশখনক মাতিছে বা সম্বোধন কৰিছে। প্ৰশ্ন নম্বৰ খ, ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে? উত্তৰ হৈছে ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে। গ নম্বৰ প্ৰশ্ন, শৰত নিশাই আইৰ কেশ কিহেৰে সজায়? কেশ মানে হৈছে চুলি। উত্তৰ হৈছে শৰত নিশাই আইৰ কেশ তৰাৰে সজায়। খ নম্বৰ প্ৰশ্ন, পাহাৰ ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে? মিলন সেতু মানে হৈছে দলং। মিলন মানে যিবোৰ বস্তুৱে এক কৰে, দুটা বা তাতকৈ বেছি বস্তুক এক কৰে, সেয়া হৈছে মিলন। ইয়াৰে উত্তৰ হৈছে পাহাৰ ভৈয়াম মিলন সেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে। ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰ মানে ভাষা যিহেতু আমাৰ মনৰ ভাৱ প্ৰকাশৰ বা মনৰ যিবোৰ আৱেগ অনুভূতি এইবোৰ প্ৰকাশৰ মাধ্যম, এইবোৰে আমাৰ কি হয়? পাহাৰ ভৈয়ামৰ মিলন সেতু গঢ়ে। ১ নম্বৰ প্ৰশ্নৰ ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে? ইয়াৰে উত্তৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই অসম দেশতেই মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। কাৰণ তেওঁৰ জন্ম এই অসম দেশতে হৈছে আৰু তেওঁ এই অসম দেশখনক বা অসম ৰাজ্যখনক তেওঁ খুব ভাল পায়। তাৰ কাৰণে তেওঁ এই দেশতেই মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। ৬ নম্বৰ প্ৰশ্ন, এই গীতটিত মানে অসম আমাৰ ৰূপহী নামৰ গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজাইছে? উত্তৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে অসম দেশক বা অসম ৰাজ্যখনকে বুজাইছে। দ্বিতীয় ৬ নম্বৰ প্ৰশ্ন, গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে? উত্তৰটো হৈছে গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ইমান ৰসাল মাটি নোপোৱাৰ কথা কৈছে। ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা, ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখিব দিছে। ইয়াৰে উত্তৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশত মুগ্ধ হৈ এই গীতটি লিখিছিল। মানে তেখেতে অসমৰ যিটো পৰিৱেশ সেইটো ইমানেই ভাল পাইছিল যে সেই ভাল পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মুগ্ধ হৈ এই পৰিৱেশৰ প্ৰতি আপ্লুত হৈ মুগ্ধ হৈ তেওঁ এই কবিতাটি লিখিছিল। ভাৰতৰ পূব দেশত সূৰ্য উঠা দেশ বুলি তেওঁ কৈছে। অসমখনক ৰূপহী আৰু ইয়াৰ গুণ অপৰিসীম বুলি কৈছে। অসম মানে ৰূপে গুণে একেবাৰে অপৰিসীম, মানে অসমৰ যথেষ্ট ৰূপ আৰু ইয়াৰ গুণো যথেষ্ট আছে, যাৰ কোনো সীমা নাই। ডক্টৰ ভূপেন হাজৰিকাই অসম দেশৰ দৰে ৰসাল মাটি ক'তো নেপাওঁ বুলি কৈছে। আৰু কি কৈছে? অসমৰ সেউজ পৰিৱেশ চিৰ বিনন্দীয়া বুলি কৈছে। বহাগ মাহত কি কৰে? শিপিনীয়ে নিজ হাতেৰে কি কৰে? তাঁতত বিহুৱান বয়। বিহুৱান মানে হৈছে বিহুত দিয়া যিবোৰ গামোচা থাকে। আৰু মাঘ মাহত কৃষকে নিজ হাতেৰে কি চপাই আনে? সোণগুটি, মানে যিবোৰ সোণালী ৰঙৰ ধান থাকে সেইবোৰ সোণগুটি বুলি কৈছে ইয়াতে, সেইবোৰ চপাই
আনে শৰৎ নিশাত মানে শৰৎ ঋতুৰ যে ৰাতি তেতিয়া কি হয় তৰাৰে আইৰ কেশ সজায় বুলি কৈছে। সেই শৰৎ কালৰ বা শৰৎ ঋতুৰ যে ৰাতি তেতিয়া কি কৈছে তৰাৰে অসম দেশৰ চুলিখিনি সজায় বুলি কৈছে। অসম দেশৰ মধুৰ ভাষা মৰমবোৰে আকৌ কি কৰা বুলি কৈছে পাহাৰ ভৈয়াম উভয়ে কি কৰে মিলন সেতু কৰে মানে এক কৰে। ডক্টৰ ভূপেন হাজৰিকাদেৱে অসমৰ প্ৰাণস্বৰূপ লুইতখনক প্ৰণাম জনাইছে। ডক্টৰ ভূপেন হাজৰিকাই জন্ম লৈছে আৰু এইখন অসম দেশতেই মৃত্যু হৈ যাতে তাৰে কামনা কৰিছে।